হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে, প্ৰেম অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা। বহে ব্ৰহ্মাণ্ড ভেদী। হৰি নামৰসে বৈকুণ্ঠ প্ৰকাশে, প্ৰেম অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা। বহে ব্ৰহ্মাণ্ডক ভেদী। হৰিনামৰ ৰসত বৈকুণ্ঠ প্ৰকাশিত হয় আৰু ই প্ৰেমৰ এক অমৃত নদী স্বৰূপ। শ্ৰীমন্ত শংকৰদেৱে এই প্ৰেম অমৃত নদীৰ পাৰ ভাঙি দি সমগ্ৰ ব্ৰহ্মাণ্ডতে হৰিনামৰ ৰস বিয়পাই দিছিল। নাম প্ৰসংগ হৈছে অসমীয়া সমাজৰ আধ্যাত্মিক পৰম্পৰাৰ এক অবিচ্ছেদ্য অংগ, য'ত নামঘৰ বা সত্ৰত সমবেত হৈ ঈশ্বৰৰ গুণানুকীৰ্তন কৰা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত এক শৰণ নাম ধৰ্মৰ এয়া এক বিশেষ উপাসনা পদ্ধতি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা একশৰণ নাম ধৰ্মৰ মূল মন্ত্ৰ আছিল এক দেও এক সেও এক বিনে নাইকেও, অৰ্থাৎ কেৱল নামৰ দ্বাৰাই পৰম ভগৱন্তক লাভ কৰি ইহ সংসাৰৰ পৰা উদ্ধাৰ হোৱাৰ উপায় তেওঁ ৰচনা কৰিছিল। তেওঁ ধৰ্মত কোনো জাতি ভেদ উচ্চ নিজ ধনী দুখীয়াৰ প্ৰভেদ নাছিল। অসমৰ বিভিন্ন ঠাইত সত্ৰ নামঘৰ অনুষ্ঠান পাতি ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ ব্যৱস্থা কৰিছিল। সেই সময়ত অসমত চলি থকা বলি বিধান আৰু সকাম উদ্দেশ্য কৰা দেৱ দেৱীৰ পূজাৰ পৰা মানুহৰ মন আঁতৰাই ভগৱান বিষ্ণুৰ উপাসনাক প্ৰাধান্য দিবলৈ মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰত মনোনিৱেশ কৰে।